নমস্কাৰ বন্ধু বান্ধৱীসকল, সাধাৰণ জ্ঞান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় আৰু অসমৰ ৰাজ্যিক পশু পক্ষীৰ বিষয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা তিৰংগা। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন। ভাৰতৰ ৰাষ্ট্ৰীয় পশু ঢেঁকীয়াপতীয়া বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী শিহু। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় গছ বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল আম। ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকী। ভাৰতৰ ৰাষ্ট্ৰীয় নদী গংগা। অসমৰ জাতীয় সংগীত ঔ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় শ্লোগান জয় আই অসম। অসমৰ ৰাজ্যিক মহৰ অসম চৰকাৰ। অসমৰ ৰাজ্যিক ভাষা অসমীয়া। অসমৰ ৰাজ্যিক সাহিত্য সভা অসম সাহিত্য সভা। অসমৰ জাতীয় উৎসৱ বিহু। অসমৰ জাতীয় নৃত্য বিহু নৃত্য। অসমৰ জাতীয় ফুল কপৌ ফুল। অসমৰ জাতীয় জন্তু এশিঙীয়া গড়। অসমৰ জাতীয় পক্ষী দেওহাঁহ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।